নমস্কাৰ বন্ধুসকল, আজি যাম আমি কুতুব মিনাৰ চাবৰ কাৰণে, হয়নে নাই? হয়, আপোনালোকে চাই থাকক কেনেকুৱা ভিতৰত যাম, ভালকৈ চাম। আর এক বোধের মধ্যে হয়ে যে পাশে এই শালিক নিয়ে যেমন টেনশন নাই, ঘুরে ঘুরে ঘুরবো, বিন্দাস মজা করবো। এইটি হল নিউ দিল্লি গেট নম্বর 4 গুরু টেক বাহাদুরনগর। ইয়ার পর আমি যাম, আরো দুজন আছে, তেওঁলোকে পিছত वीडियो बनाऊंगा, दे 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 दे। ओए खुले भी दे देंगे। अरे भाई, अरे यार वीडियो ये ले इधर ले। आपका घर कहाँ है? सुन घर कहाँ पर? सुन मुझे घर तेरे पास मास्क है क्या? अरे भैया मास्क वाला लेके आना। इधर देखो, इधर देखो, इधर देखो। या टिकेट लैसु, ভিতৰত সোমালো আমি সবে। ঠিক আছে, ওর বন্ধু ফারুক আছে, আরো দুজন লোক क्या আছে। फारूक है, नाम बताओ भाई। शहजाद शहजाद, ये शहजादा है। शहजादा नहीं शहजाद। বন্ধুসকল, এতিয়া আমি যাই আছো, মেট্ৰত আছো এতিয়া। ঠিক আছে, বেছি সময় নালাগে, আধা ঘণ্টামানতে পাই যাম। এতিয়া মেট্ৰ' ট্ৰেইনৰ পৰা নামিলোঁ এতিয়া। ঠিক আছে, এতিয়া চাওঁ খোজকাঢ়ি যাব লাগে না টেম্পু দি যাব লাগে, যাম আমি। ইয়াতে লিখা আছে চাওক, কুতুব মিনাৰ মেট্ৰ' ষ্টেচন। বন্ধুসকল, এয়া টেম্পুত যাই আছো আমি। ঠিক আছে, এয়া আমি টেম্পুৰ পৰা নামিলোঁ। এয়া চাওক, ইয়াতে নামাই দিছে আমাক। এয়া গ্ৰিলৰ ফাঁকেদি চাব, সেইটো চাব ডাঙৰ, এইটো কুতুব মিনাৰ। গাইজ বহুত কষ্ট কৰি টিকেট কাটিলোঁ। এয়া চাওক কেনেকুৱা ভিৰ, ইয়াতে মোটামুটি 1000 মানুহ ৰখি আছে লাইনত। ঠিক আছে, আমি অলৰেডি টিকেট কাটিলোঁ। এতিয়া PDF টো লৈ তাতে দেখাম আৰু ভিতৰত সোমাই যাম। এইবিলাক ইয়াতে চব যিমান মানুহ আছে চব টিকেট কাটিবলৈ আহিছে। চাওক গাইজ, আমি অলৰেডি টিকেট কাটি ইয়াতে লাইন ধৰি আছোঁ। ঠিক আছে, ইয়াৰ লাইনত আছোঁ আমি চবে। এতিয়া ভিতৰত সোমাম। এয়া চাওক, বেগফালে পিছফালে চাওক, চবে লাইন ধৰি সোমাই আছে। ইয়াতে চেকিং চলি আছে। গাইজ, ভাল লাগিছে, এয়া আহিলোঁ। এতিয়া আপোনালোকে চাব, সেইফালে ৰাস্তা আছে, এই গেটৰ নিচিনা দেখা যায়, সেইফালে আছে, আৰু লেফ্ট চাইডে আৰু এটা আছে, চাব। গাইজ, ভিতৰত আহি পালোঁ। এয়া চাব, সেইটো ওপৰত চাওক। আমি কিতাপত বা সদাচল দেখা পাওঁ, এইটোৱে দেখা পাওঁ। কেইজনমান অচিনাকি বাইদেউৰ লগত ফটো উঠিলোঁ আমি চবে। ঠিক আছে, এতিয়া বাইদেউহঁতৰ লগত আমি চাব যাম, এয়া কুতুব মিনাৰৰ চাৰিওফালে যাম, ঘূৰিম অলপ, ঘূৰি তাৰপিছত আৰু ৰিটাৰ্ণ ঘৰলৈ যাম। ঠিক আছে, আপোনালোক চাই থাকক বন্ধুসকল। কিবা এইটো পাথৰেৰে বনাইছে, চাইছে কিমান ডাঙৰ হয়। এয়া চাওক,
ঘূৰি আছোঁ চাৰিওপিনে। ঠিক আছে, আপোনালোকে চাওক কেনেকুৱা ভাল লাগি আছে। এতিয়া সিহঁতে আহি আছে। এইটো চাওক ডাঙৰ এটা পাথৰ হয়। এয়া চাওক এইটো আৰু এটা চাইড, সেইটো মেইন গেটটো হয়। চাওক সেইফালেদি সোমাই আহিছে। সোমাই আছোঁ, চাব। ঠিক আছে, কেনেকুৱা হয় ইয়াতে, এনেকুৱা গলি গলি পায় ইয়াতে। ঠিক আছে, কুতুব মিনারের উচ্চতা 73 মিটার বা 238 ফুট প্রায়। মিনারটোর পাত দেখৰ ব্যাস হ'ব 15 মিটার প্রায় 47 ফুট। 1192 চনত কুতুবউদ্দিন আইবাকে এই মিনাৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল। ইয়াৰ শেষ কাম হৈছিল ইটলছ মিছৰ ৰাজত্বকালত। পৰৱৰ্তী সময়ত মিনাৰৰ উপৰি ভাগ বজ্ৰপাতৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছিল আৰু ফিৰোজ শ্বাহ তুগলকে ইয়াক ঠিক কৰিছিল বগা পাথৰেৰে। ঠিক আছে, যাৰ কাৰণে ইয়াক বগা দেখা যায় আছে। ইয়াক চাবলৈ বিভিন্ন দেশৰ পৰা, বিভিন্ন ঠাইৰ পৰা বিভিন্ন ধৰণৰ মানুহ আহে। চাওক কিমান মানুহ আহিছে চাব, ইয়াত চাৰিওপিনে মানুহ আছে। ये हम है और ये हमारा दोस्त है और हम यहाँ पे पार्टी करेंगे। বাহিৰলৈ ওলাই যাম। ঠিক আছে, এয়া চোৱা হ'ল। এতিয়া বাহিৰলৈ ওলাই যাম। এয়া পিছফালে চাওক, সেইফালে গেট হয়। अभी हम बाय बाय टाटा। अभी हम घर जाएंगे। फिर खाना खाएंगे, सो जाएंगे। या আমি এতিয়া ওলাই যাম বাহিৰলৈ। ঠিক আছে, ইয়াতে টিকেট চেকিং হৈ আছে। আমি অলৰেডি ওলালোঁ, এতিয়া ঘৰত যাম। চাই আছে, চবেই ওলাই আছে। এয়া চাওক, আমাৰ বাইদেউহঁতে ওলাইছে। এয়া ঠিক আছে, টাটা বাই বাই।